ইমান মৰম লগা কইনাগৰাকী মই আজিও পাহৰিব পৰা নাই। বিয়া ঘৰৰ পদূলি পাই কইনাগৰাকীক দেখি সঁচাকে মনটো মোৰ বহুত বেছি ভাল লাগি গ'ল। মেকআপ কৰি থাকোতে তেওঁ দি থকা মুখৰ ৰিয়েকশ্যনবোৰ সঁচাকে আজিও মনত পৰে। আজিৰ মৰম লগা কইনাজনী ঘৰটো হৈছে যোৰহাটৰ চেলেংঘাট হালোৱা পথাৰত। কইনাগৰাকী চাওকচোন সঁচাকে বহুত বেছি মৰম লগা নহয়। মাজে মাজে আপোনালোকে তেওঁৰ হাঁহিটো লক্ষ্য কৰিবচোন, ইমান ধুনীয়াকে হাঁহি থাকে। তেওঁ সজাই থাকোতে বা এতিয়া ভিডিঅ'টো এডিট কৰি থাকোতে হ'লেও মোৰ নিজৰ বিয়াখনৰ কথালে মনত পৰি গ'ল। আমাৰ সেই দিনবোৰত আচলতে এনেদৰে মেকআপ আৰ্টিষ্ট নাছিলে বা আমাৰ চিনাকি কোনো নাছিলে ওচৰে পাজৰে তেনেকে। আজিকালি হয়তো বহুত বেছিকে মেকআপ আৰ্টিষ্ট হৈ গৈছে, গাঁৱে গাঁৱে মেকআপ আৰ্টিষ্ট, কিন্তু আমাৰ দিনত তেনেকে নাছিলে। আমাৰ দিনত অকল কাজল অকমান বা লাইনাৰ অকমান বা লিপষ্টিক অকণ দিয়ে আমাৰ এই বিশেষ দিনটো পাৰ হৈ গৈছিলে। কিন্তু কেইবছৰমানৰ ভিতৰতে যুগটোৱে কিদৰে সলনি হৈ গ'ল চাওকচোন। সেই সিদিনাখন আমাৰ বিয়া কিদৰে হৈছিলে আৰু আজিকালি শান্তি বিয়াবোৰ কিদৰে হৈ আছে। সঁচাকৈ বৰ হেঁপাহ থাকি গ'ল, আমাৰ দিনতো যদি এনেকুৱা হ'ল হয় আমিও বৰ ধুনীয়াকে সাজি কাচি কইনা হ'ব পাৰিলো হয়। বাকী যি কি নহওক কইনাগৰাকী বহুত বেছি মৰম লগা। ভিডিঅ'টোত মই কইনাগৰাকীৰ মাককো এবাৰ এড কৰাই দিম। তেওঁৰ বহুত বেছি হেঁপাহ আছিলে নিজৰ ছোৱালীজনীৰ বিশেষ দিনটো ধুনীয়াকে সজাই তোলাৰ। আৰু বিয়া হোৱাৰ দুদিনমান পাছতে তেওঁ মোক কণ্টেক্ট কৰি বুকিং কৰিলে। আৰু যেতিয়া কইনাগৰাকীৰ ফটোখন দিলে তেতিয়াৰ পৰাই মোৰ বহুত বেছি হেঁপাহ আছিলে যে কেতিয়া বিয়াৰ ডেটটো আহিব আৰু তেওঁক মই কেতিয়া সজাবলৈ যাব পাৰিম। বিশেষকে কি হয় জানেনে, বৰ বিয়াৰ মেকআপবোৰে খুব বেছিকে কৰি থকা যায়, গতিকে আপোনালোকে হয়তো মোৰ পেজত সেই ডাঙৰ ডাঙৰ কইনাই দেখা পায়, কিন্তু আজি খুব সৰু একদম মৰম লগা কইনা এগৰাকী দেখালো আপোনালোকক। সকলোৱে আশীৰ্বাদ কৰিব তেওঁক যাতে ভগৱানে ভালে ৰাখে। আৰু এয়া হৈছে কইনাৰ মাক। কইনাৰ মাকৰ হেঁপাহৰ কথা মই আগতে কৈছো ন, বৰ বেছি হেঁপাহ আছিলে তেওঁৰ নিজৰ ছোৱালীজনীৰ বিশেষ দিনটো ধুনীয়াকে সজাই তোলাৰ। আৰু তেওঁৰ কথা মতেই কাম সকলোবোৰ ধুনীয়াকে পাৰ হৈ গ'ল। দেখিছেনে কইনাগৰাকীক ইমান বেছি মৰম লাগিছে। আপুনিও যদি আপোনাৰ ছোৱালীজনীৰ বিশেষ দিনটোত বা আপোনাৰ বিশেষ দিনটোত মোৰ পৰা এটা ধুনীয়া মেকআপ লৈ নিজকে ধুনীয়া কৰি তুলিম বুলি ভাবিছে, তেন্তে স্ক্ৰীনত দেখি থকা নাম্বাৰটোত এতিয়াই যোগাযোগ কৰক আৰু আপোনাৰ বিশেষ দিনটোৰ বাবে মোৰ পৰা এটা ধুনীয়া মেকআপ বুক কৰি লওক। আৰু আপোনাৰ যদি লগৰ কাৰোবাৰ বিয়া আছে তেন্তে তেওঁক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একদম নাপাহৰিব।